নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কেডি কিনো হ'ব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো কোনো এক্সপেৰিমেণ্ট নহয়। আজিৰ ভিডিঅ'টো হৈছে আমাৰ ওচৰৰ দেশ পাকিস্তানতনো কি বাইক চলে, কেনেকুৱা বাইক চলে তাকে জনাম বুলি আজি মই ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে আপোনালোকক আজি পাকিস্তানত কোনকেইখন বাইক চলে আপোনালোকক সেইখন মই দেখাই লৈছোঁ এখন এখনকৈ। তাৰপিছত ক'ম এইখন ক'ৰ হয়, কি হয়, কোনে দিয়া। প্ৰথমতে আপোনালোকক পাকিস্তানৰ সাধাৰণ নাগৰিকে কোনকেইখন বাইক লয় চলাই থাকে সেইখন বাইক আপোনালোকক দেখাই লৈছোঁ। এইখন হৈছে চাইনা 70। পাকিস্তানত এইখনৰ নাম দিয়া হৈছে চাইনা 70। এইখনৰ কোম্পানী হৈছে হণ্ডা কোম্পানী। 70cc বাইক হয় এইখন, আৰু এইখনৰ দাম আপোনাৰ পাকিস্তানৰ পইচা মতে এখন 50,900 টকা। এইখনো হৈছে হণ্ডাৰ কোম্পানী, হণ্ডা 70, আৰু এইখন আগৰ চাইনা 70 এইখনৰ লিখিয়ে অলপহে বেলেগ, অকণমান মডিফিকেশ্যন আছে বাইকখনৰ। আৰু এইখনৰ দাম হৈছে প্ৰায় আপোনাৰ 74,000 পাকিস্তানী পইচা মতে। দ্বিতীয়তে আহিছে এইখন হৈছে আপোনাৰ হণ্ডা 125cc বাইক। এইখন আপোনাৰ হণ্ডা 125cc ইঞ্জিন আছে, আৰু এইখনৰ দাম হৈছে আপোনাৰ পাকিস্তানৰ পইচা মতে এইখন 1,25,000 টকা। বাকীকেইখন বাইকতকৈ এই বাইকখনৰ লুকটো অলপ ভাল লগা, অকণমান উন্নত মানৰ যেনে লাগিছে। এইখনৰ দামো প্ৰায় 1,00,000 টকাৰ ওপৰতে আছে। এনেকুৱা মডেলকেইটা আমাৰ সেই 90 যুগতে আমাৰ ইণ্ডিয়াই এনেকুৱা মডেলকেইটা এৰিছিলে আৰু উন্নত মানৰ হৈছিলে। কিন্তু এতিয়া 2021 চনতো পাকিস্তানত এনেকুৱা কেইখনো বাইকেই চলি আছে এতিয়াও। আৰু এখন বাইক দেখুৱাইছোঁ আপোনালোকক, যিখন আমাৰ ইয়াত বহুত পপুলাৰ বাইক। এইখন গম পাইছেনে কোনখন বাইক? এইখন হৈছে আমাৰ বাজাজ পালচাৰ RS 200। এনেকুৱা বাইক এখন পাকিস্তানতো আছে। এইখন বাইক হৈছে আপোনাৰ পাকিস্তানৰ চীনে বনাই দিয়া আমাৰ বাজাজ পালচাৰ RS 200ৰ কপি ভাৰ্চন হয়। এইখন চিগমা 150cc বাইক হয়। এই বাইকখনৰে দুটা মডেল আছে। এটা মডেল হৈছে 150cc আৰু এটা মডেল হৈছে 200cc। 200cc মডেলটোত আপোনাৰ লিকুইড ছিষ্টেম অৰ্থাৎ ৰেডিয়েটৰ আছে, আৰু যোনটো 150cc মডেল আছে সেইটোত লিকুইড কুলিং ছিষ্টেমটো নাই। আজিৰ ভিডিঅ'টো যদি কিবা এটা হ'লেও ভাল লাগিছে বা আপোনালোকক মই কিবা এটা হ'লেও জনাব পাৰিছোঁ, তেতিয়াহ'লে লাইক এটা কৰিব, আৰু কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভিডিঅ'টো কোনো ভাল লগা নাই তেতিয়া ডিছলাইক এটা কৰি দিব, আৰু কমেণ্ট কৰিও জনাব। এতিয়ালৈ আহিছোঁ।